হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুৱাই এফালে যাবলৈ ওলাইছোঁ, লগতে শৰাইৰ বাবে প্ৰসাদ লৈছোঁ, কলপাত দুখিলামানো লৈছোঁ। কৃষি কলেজত সোমাইছোঁ এয়া, কাৰণ পেহী ল'ৰাটো আমাৰ লগত যাব। বাটতে ৰৈ পেলাই দেউতাই ফল মূল দুটামানো কিনি ল'লে শৰাইৰ লগত আগবঢ়াবৰ কাৰণে। এয়া আহি আমি মোনাবাৰী বাগান পালোহি। ভিডিঅ'টোৰ থাম্বনেইলখনৰ পৰা ইতিমধ্যে চাগে আপোনালোকে গমেই পালে আমি ক'লৈ গৈ আছোঁ, গতিকে ব'লক আজি গাংমৌথান চাই আহোঁ। এয়া আমি আহি গাংমৌথান পালোহি। এইখিনি হৈছে সন্মুখৰ ভাগ, ব'লক ভিতৰলৈ সোমাই যাওঁ। আমি ইয়ালৈ প্ৰায় 8 বছৰমানৰ পিছত আহিছোঁ, কিন্তু সেইদিনাখন বহুত বেছি মানুহ আছিলে, বহুত ভিৰ হৈছিলে, ভক্তসকল বহুত আহিছিলে। আজি কেৱল আমাৰ পৰিয়ালটোৱে, কিন্তু সেই তেতিয়া আৰু আজিৰ মাজত বহুত পাৰ্থক্য আছে। তেতিয়া ইমান ভালকৈ বনোৱা হোৱা নাছিলে গেটবোৰ বা নামঘৰ ভাগ, আজি পিছে বহুত ধুনীয়াকৈ বনাই দিয়া হৈছে। আৰু এইফালে চাকি জ্বলাবৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছিলে, আৰু মায়ে ময়ে আৰু আমাৰ সকলোৱে পৰিয়ালৰ ধুনীয়াকৈ চাকি জ্বলাই ভগৱানৰ ওচৰত সেৱা কৰি ল'লোঁ। আৰু এইখিনি সময়তে দেউতা আৰু দাদাহঁতে গৈ পেলাই নামঘৰীয়া ককাক আমাৰ শৰাই ভাগ আগবঢ়াই দিলে। আৰু যিহেতু নামঘৰীয়া ককাই চাকি বন্তি জ্বলোৱা নাছিলে নামঘৰ ভাগৰ কাৰণে, প্ৰসংগ কৰিবলৈ তেখেত সাজু হৈ আছিলে। এইখিনি সময়তে মই আৰু দেউতাই নামঘৰ ভাগ সাৰি দিলোঁ, কাৰণ পাৰ যিহেতু আছে, পাৰই ভিতৰ ভাগ লেতেৰা কৰি ৰাখিছিলে। আমি ভাবিলোঁ নামঘৰীয়া ককাই প্ৰসাদখিনি ধুই লৈ আমি এইখিনি সাৰি দিওঁ। আৰু ভিডিঅ'টো ভাইটিয়ে কৰি আছিলে, ভাইটিয়ে এইখিনি সময়তে নামঘৰ ভাগৰ সম্পূৰ্ণ ভিডিঅ' কৰিছিলে, গতিকে আপোনালোকে ভিডিঅ'টো চাই লওক। ইমান ডাঙৰ নামঘৰ ভাগ ককাইনো কেনেদৰে পৰিচালনা কৰি আছে তাকে ভাবি আচৰিত লাগে। এই বয়সত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ভগৱানে যাতে তেখেতক সুস্থ সবল কৰি ৰাখে, যাতে নামঘৰ ভাগ তেওঁ সুন্দৰকৈ পৰিচালনা কৰি ৰাখিব পাৰে। প্ৰসাদৰ আয়োজন কৰি হ'ল, আমি মায়ে ফ্লাক্সতে বনাই চাহ লৈ আহিছিলে, সেয়া আমি ভগাই খালোঁ সকলোৱে। ইয়াৰ পিছত ককা যাব প্ৰসংগত বহিবলৈ, গতিকে আমিও চাহ খাই ল'লোঁ। এইটো উৎপলদা, এজন নামঘৰীয়া ককা, ইয়াৰ মাজত দেউতা আৰু সেইফালে মা। আমি সকলোৱে চাহ খাই আছোঁ। লগতে আমি খিচিৰি অকণ খাই যাম বুলি ব্যৱস্থা কৰিলোঁ। এয়া মায়ে এইফালে খিচিৰি উঠাই দিলে। আমাৰ চালাড ৰেডি, এইফালে খিচিৰিও ৰেডি হৈ গ'ল, খাবলৈ গৰম পানী কৰি আছে। আৰু নামঘৰীয়া ককাই প্ৰসংগ সামৰি আমাক প্ৰসাদ খাবলৈ মাতিলে। ককাই ইয়াত ধুনীয়াকৈ ভগাই দিছে সকলোকে। প্ৰসাদ খাই লওঁ, লগতে পাৰকেইটা যিহেতু ৰৈ আছে প্ৰসাদ খাবলৈ, সিহঁতকো কেইটামান দি ল'লোঁ। ইমান ধুনীয়াকৈ খাইছে চাওকচোন।
প্ৰসাদ খাই উঠি আমি খিচিৰি খাবলৈ বহিলোঁ, কিয়নো ঘৰত একো খাই নাই যোৱা, সেইকাৰণে বহুত বেছি ভোক লাগি আছিলে। আৰু নামঘৰীয়া ককাক আমাৰ লগত খাবলৈ অনুৰোধ কৰিলোঁ, তেখেতো আহি ধুনীয়াকৈ খালে। আৰু যিখিনি লেতেৰা কৰিছিলোঁ খিচিৰি বনাই প্ৰসাদ খাই, সেইখিনি চাফ চিকুণ কৰি ল'লোঁ। আৰু মাহঁতে ইফালে বাচন বৰ্তনখিনি ককাই যিখিনি দিছিলে নামঘৰৰ খিচিৰি বনাবলৈ, সেইখিনি ধুই পখালি ককাক চমজালে। আৰু আহিবৰ সময়ত এইজন আহি পেলাই ওলালেহি, গতিকে প্ৰসাদৰ পৰাই কল দুটামান আপেল অকণমান খাবলৈ দিলোঁ, তেওঁ ধুনীয়াকৈ খালে। আজিৰ দিনটো ইয়াতে কটালোঁ, সময়খিনিনো কেনেদৰে গুচি গ'ল গমেই নাপালোঁ। খুব বেছি ভাল লাগিলে, মানুহ দুনুহ নাই যদিও ভাল লাগিলে। আৰু নামঘৰীয়া ককাজনো বহুত বেছি ভাল, তেওঁ গোটেইখিনি আমাক সহযোগিতা কৰিছে, ভাত বনোৱাৰ পৰা প্ৰসাদ বনোৱালৈকে। আৰু আকৌ আহিবা বুলিও কৈছে, গতিকে এয়া নামঘৰ ভাগ যোৱাৰ আগে আগে আকৌ দেখুৱালোঁ। আৰু যিহেতু নৱবৰ্ষ সোমালে, আপোনালোক সকলোৰে হৈ পেলাই মই সেৱা কৰিছোঁ, যাতে ভগৱানে সকলোকে ভালে কুশলে ৰাখে। এয়া ভাইটিও মোৰ লগতে গৈ সেৱা কৰিলে। আৰু মায়ে মই গৈ পেলাই নামঘৰীয়া ককাকো সেৱা এভাগ কৰি আহিলোঁ। আৰু ককাই কৈছিলে যে অকণমান আগলৈ গৈ পেলাই শংকৰদেৱে নিজ হাতে খান্দি লোৱা পুখুৰী ভাগ আছে, তেওঁ পানী খাবলৈ গা ধুবলৈ খান্দি লৈছিলে, গতিকে তালৈ চাবলৈ আহিলোঁ। আৰু সেই পুখুৰী ভাগ হৈছে এই ভাগ, আৰু ইয়াৰ কাষতেই ঘৰ এটা বনাই থকা হৈছে, হয়তো সেইটো গেষ্ট হাউচ হ'ব পাৰে, পৰ্যটক আহিলে থাকিবলৈ সুবিধা হোৱাকৈ। ঘৰলৈ উভতিছোঁ, আৰু ৰাস্তাটো চাওকচোন কিমান ধুনীয়া লাগিছে আকাশখনৰ সৈতে। এইখিনিতে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ নতুন বছৰৰ। বছৰটো যাতে সকলোৰে ভালে কুশলে যায় তাৰেই কামনা কৰিছোঁ। আৰু গাংমৌথানলৈ আহিব দেই। গাংমৌথানৰ মহত্বৰ বিষয়ে আপোনালোকে জানিব বিচাৰিলে তলত ডেছক্ৰিপশ্যন বক্সত মই লিংক এটা দি দিম, তাত গৈ আপোনালোকে জানিব পাৰিব। আজিলৈ আহিছোঁ, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব।